লেটছ ষ্টাৰ্ট। এতিয়া মৰ্ণিং সময় হৈছে 6:43। বিশ্বকৰ্মাক চিন্তি চুকাফা নগৰ পাই গ'লোহি। আহি এইটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। এইফালে শিৱসাগৰ মৰাণ হৈ অহা ৰোডটো। আগলৈ গ'লে আপোনাৰ ডিব্ৰুগড় পাবগৈ। বাওঁ চাইডে এইফালে বগীবিল হৈ ধেমাজি হৈ হাবুং। বগীবিল ব্ৰিজ পামগৈ আৰু 11 কিলোমিটাৰ আছে। ধেমাজিলৈ 58 কিলোমিটাৰ। বগীবিল ব্ৰিজ নমাওঁতে এনেকুৱা এখন টোল গেট পাই যাব আৰু সেইখনে টোল গেট। এতিয়া আমাৰ বগীবিললৈ আছে 3 কিলোমিটাৰ। ধেমাজি যাম এতিয়া। ধেমাজি আছে 50 কিলোমিটাৰ। এতিয়াও 50 কিলোমিটাৰ যাবলৈ বাকী আছে। এতিয়া বগীবিল ব্ৰিজ পাইছোঁহি। এতিয়া আমাৰ পাইছোঁ বগীবিল দলং পাই গ'লোঁ। মৰ্ণিং ভিউ এতিয়া মৰ্ণিং 7:45। बगीबिल दलंग से ब्रह्मपुत्र नदी का नज़ारा देखिए। नज़ारा मॉर्निंग नज़ारा। ये तो हुजरू ओलाइছে हुजरू नज़ारा। किजनी की चराई तेलफाटी चराई की चराई तेलफाटी हाঁহ বুলি কয়। কিজনী আহি পাই গ'লোহি এতিয়া আমাৰ হাবুং, আমাৰ গন্তব্যস্থান। এতিয়া হাবুঙৰ মেইন গেটখন। হাবুং মেইন মন্দিৰটো এইটোৱে। আহোমৰ দ্বিতীয় ৰাজধানী বুলি কোৱা হয় হাবুং। কুকুৰাই দাগ দিছে। কোনটো কুকুৰাই দাগ দিছে অলপ দেৰিকৈ দেখাই আছোঁ আপোনালোকক। সেইটো ভিতৰতে ধূপ চাকি জ্বলোৱা হয়। জ্বলাই লৈ ভিতৰ ভাগ দেখাই আছোঁ। কুকুৰা হাঁহ ইয়াত বলগীয়া সুন্দৰকৈ ইয়াত ড্ৰেগন বনাই থৈ দিয়া আছে। এটা নহয়, একচুৱেলি দুটা ড্ৰেগন বনাই থোৱা আছে। অথনি যে কুকুৰাই দাগ দিছিলে সেইটো কুকুৰাই দাগ দি আছিলে। এই ভিতৰ ভাগতে কুকুৰা বলি দিয়া পৰ্বটো কৰা হয়। পানী ছিটিয়াই লৈ কুকুৰাৰ মুখত পানী ছিটিয়াই দি পানী খুৱাই দিয়ে, বলি দিয়া হয় ইয়াৰ ভিতৰতে। মানুহ কিন্তু বহুত হয় ইয়াত গেলেংটো দেই। আহিলে ইয়ালৈ ৰাতিপুৱাই আহিব লাগিব সোনকালে।
সেই পুৰোহিতজনে এতিয়া টাই ভাষাত মন্ত্ৰ মাৰিব এতিয়া। Gate terus dulu. Oh itu dong maribu yang itu ya. Kita sini. Selfie.